Good morning everyone. আজি বহুত ডাৱৰীয়া বতৰ, বহুত ঠাণ্ডা দেই, পুৰা বৰষুণ দি আছে। ৰাতিপুৱা ভগৱানৰ ওচৰত চাকি গছি জ্বলাই সকলোৰে মংগল কামনা কৰিছোঁ। ৰাধে 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 ৰাধে। এয়া লাল চাহ ৰাতিপুৱা লোৱা। চাহকাপ খাই কাম কৰোঁ। বতৰটো বৰ ডাৱৰীয়া হ'ল দেই। 11:05 হৈছে এতিয়া। এয়া গ্ৰীণ টি আৰু ফ্ৰুটছ খাই লওঁ। অকণমান ৰ'দটো দিছে এতিয়া, অকণমান ৰ'দ দিছে। বতৰটো বৰ ঠাণ্ডা। আজি বহুত দিনৰ পিছত লক্ষী আহিছে। তাই আকৌ ভাত খাই ভাল নাপায়, মোৰ হাতৰ ফুলা ফুলা লুচি খাই ভাল পায়। গতিকে তাইলৈ মই এয়া লুচি অমলেট আৰু ফুলকবি ভাজি জলকীয়া আচাৰ বনাই দিছোঁ, লগতে ময়ো খাম। অ' লক্ষী, লক্ষী আহ খাই ল, খাই ল আহ। মই খাম। ঠাণ্ডা হৈ যাব। জলকীয়াটো বৰ জ্বলাও। জলকীয়াটো মই আৰম্ভ কৰিলোঁ, এটা খা। যেতিয়া ফুলটো নাইকিয়া হৈ থাকিলে আৰু এইবিলাক জলকীয়া অলপ অলপ আছেগৈ। যা 5টা বজাই মস্ত আন্ধাৰ হৈ গ'ল এতিয়া। আবেলি ছটাৰ ওপৰত। হ'লে কিবা এটা খাওঁ খাওঁ লাগে। ভাবিলোঁ পানী পুৰিকে খাওঁ। মানুহজনে পিছে ভাল নাপায়, কিন্তু মোৰ লগত পৰি দুটামান খায় আৰু তাৰে প্ৰিপেৰেশ্যন কৰিছোঁ। ইমলি পানী খট্টা মিঠা, আৰু এইটো হৈছে ইমলিৰ চাটনি, আৰু আলুটো বইল কৰিছোঁ। এয়া আলু বইল কৰি ল'লোঁ। আলুতে জালুক, অকণমান গৰম মছলা, নিমখ, জলকীয়া, পিঁয়াজ এতিয়া সানি ল'ম ধুনীয়াকৈ, আৰু পানী পুৰিকেইটা ভাজি লওঁ। মানুহজন আহি গ'ল। এইয়া পানী পুৰি। লোৱা, এইটো লোৱা, খাই পেলাই মোক কোৱা কেনেকুৱা হৈছে টেষ্টটো। মিঠা চাটনিও দিয়া আছে, ভৰোৱা মুখত। কেনেকুৱা কেনেকুৱা মিঠা চাটনিটো বিৰাট টেষ্টিয়ে নাই? বঢ়িয়া হৈছে। কেনেকুৱা ধুনীয়া ন মিঠা চাটনিটো দিয়ে কাৰণে, বেলেগ ভাল লাগিছে।